এই হাতী মোৰ বেক সাইডত হাতী আছে কেইবাটাও ভূটানৰ পৰা আহিছে হাতীবোৰ এই মানাস ৰাষ্ট্ৰীয় উদ্যানত সোমাইছে এইদৰে ওচৰৰ পৰাই চাব পাৰি ইয়াতে কিন্তু আক্ৰমণ নকৰে একো আক্ৰমণ নকৰে ইয়াতে 4-5টা হাতী আছে একেলগে जा मोजां भिउ नै बैबायदि सारना बैबायदि सारजों थाना लाबाय जायगायाव नै माबायदि खालामदों नायदो नै मुनाखौ अख्रुबथार नागिरो दारजान दारजान कम कम बिराद खाथाय गोबावसै सेंग्रालाव सेख्लाखा बरिया सार हाइस फैबायलै ক'ত গেল আৰু বহুত খোৱালো না আমি থানে কিবা কি पकली नाही गायसनी ना हमग्राफोरा मोनबा लांबावगोन कुन्दी ओलासे ओइ कुन्दी শব্দ নকৰবি লাগব নাগে এই তাহলে খেরনির লাগে লেগে রাখো না
আগত মাছ আছে ৰে খালি আমি গৈছিলোঁ হাতীৰ সন্মুখত পৰিছিলোঁ হাতী আমাক খেদিছিলে কিন্তু বনৰক্ষী বাহিনীয়ে দুটা ফটকা ফুটাই খেদিলে কোনো ৰকম পাৰ হৈ আহিলোঁ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই পানবাৰী ৰেঞ্জৰ আণ্ডাৰত আমি দুদিন অতিবাহিত কৰিলোঁ কৰাৰ পিছত আজি ফৰেষ্টৰ গাৰ্ডবোৰে বহু কষ্টৰ ফলত আমি হাতী ওচৰৰ পৰা চাবলৈ পালোঁ আৰু বহুত কিবা কিবি দেখিছোঁ হৰিণা পহু আহক বহুত মনোমোহা দৃশ্য এই দৃশ্য ঘৰত বা চুকত বহি থাকিলে নাপাব ইয়াতে আহক চাই যাওক উপভোগ কৰক বহুত মনোমোহা মানাসৰ আমাৰ পৰিৱেশ ধুনীয়া মানাসত হাতী গড় আমাৰ ইয়াতে আহে হাতীও আহে আপোনাৰ এই হৰিণ চৰিণ এইবিলাক চব আহে আৰু ওচৰতে আমাৰ নদী আছে এই হাকুৱা নদীৰ এই কিনাৰতে আমাৰ হাতী বহুত দেখা পোৱা যায় এইখিনি পিকনিক স্পটো হয় নেকি এই পিকনিক স্পট ইয়াতে নহয় অলপ ডাউনত পিকনিক স্পট হয় অঁ বনভোজো খাব পাৰে বনভোজ খাব পাৰে হাতীয়েতো অসুবিধা নকৰে একো নাই আমাক একো বৰ্তমান দিগদাৰ নকৰে হাতী আহে তেওঁলোকে ঘূৰি ঘূৰি আমাৰ কেম্পলৈকে আহে আৰু যায়